ফেৰেংগা যাম বুৰ্বক সি কি জানে এইবিলাক বিষয় লৈ আজি কথা ওলাই আছে 125 সি কি জানে 125টো কি জানে আমাক শিকাব আহিছে লিডাৰ দেখাই আছে 125 যে আমাৰ দতমা সমষ্টি হিচাপে আমাৰ BPF AJP আৰু BJP একেলগে লগ লাগি আমি ইয়াতে চেৰফাংগুৰিত আমাৰ এইটো বিজয় উৎসৱ বুলি ক'লে বেয়া নহয় ক'ব পাৰোঁ আমি যেহেতু আমি চবেই জানো এই সমষ্টিত BPF দলৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ লগত কণ্টেষ্ট কৰিব পৰা কোনো দল নাই বা কোনো কেণ্ডিডেট নাই তো আমি উইনাৰ ইয়াত উইনাৰ হ'ল এইটোতো ইহঁতৰ নিয়ম আমি অপেনলি কৈছোঁ UPPL দলৰ নেতা কৰ্মীসকলক আমি কৈছোঁ আমি গম পাই আপোনালোকে কি ভিতৰত কাম কৰিব বিচাৰিছে আমি গম পাই লিক হয়তো কথাবিলাক আমি জানো ইহঁতে যেনে তেনে গণ্ডগোল কৰাৰ ষড়যন্ত্ৰ কৰি আছে আমি জানো BPF দলৰ পৰা কেইজন মন্ত্ৰী বিচাৰিব আপোনালোকে BPF দলৰ পৰা কিমানজন মন্ত্ৰী পায় নাপায় এই ৰিজাল্টটো আউট হওক ইয়াৰ পিছত আমি খুজিম UPPL 10ৰ পৰা 12খন আসন পাব বুলি দাবী কৰিছে 10টাটো ক'ত আমাৰ BTCত 15টা আছে কি 10টা 12টা ক'লে চব কোনা 15টাই জিকিব বুলি UPPL ক'লে কি হয় ক'ব পাৰে চবে ক'ব পাৰে আমি জিকিম কিন্তু ৰিজাল্টহে দেখিব UPPL কি 10-12টা 15টাও জিকিব বুলি কৈ লোৱাত কি আপত্তি আছে কিন্তু প্ৰেক্টিকেলি স্পষ্ট কথা UPPL এটাও নিজিকে প্ৰাক্তন নিয়ম ফেৰেংগাই 125 এমেণ্ডমেণ্ট বিল হোৱাৰ চাম্বা সি কি জানে 125টো কি জানে আমাক শিকাব আহিছে লিডাৰ দেখাই আছে 125 চাম্বা ফেৰেংগা যাম্বা বুৰ্বক সি কি জানে এইবিলাক বিষয় লৈ আজি কথা ওলাই আছে 125 দীপেন বড়োৰ ৰাজনীতি কি হ'ল কোন UPPL জানে এইটো আমি বেলেগ দলৰ মানুহৰ যে কিবাটো মই কেনেকৈ ক'ম UPPL ক'ব দীপেন বড়োৰ কি হ'ব কোনোবা ফেৰেংগাৰ কি হ'ব কোনোবা প্ৰমোদ বড়োৰ কি হ'ব এইবিলাক UPPL লিডাৰসকলে ক'ব আমাৰ BPFটো স্পষ্ট আমাৰ BPF বা BJP বা AJP একেলগে লগ লাগে 15টা চিটত আমি কেণ্ডিডেট দিছোঁ BTC অঞ্চলত 15টাও চেঞ্চুৰী মাৰিব 100%। ৰাজুটো বেপাৰে NGOৰ কাম কৰা ক'ত পৰা পইচা ওলাই পেলাই খায় এই NGO ৰাজুৰ লিডাৰ হয় সেই ৰাইজৰ লিডাৰ নহয় কোনে ৰাজু কি জানে এইটো NGOৰ লিডাৰ ইয়াকে কিয় UPPL ছেক্ৰেটাৰী বনাইছে মই আচৰিত লাগিছে মুঠতে ৰাজু হ'ল এজন NGO লিডাৰ হয় নেশ্যনেল NGO ইয়াৰ দ্বাৰাদি ক'ত পৰা পইচা ওলাই খাইছে আপোনালোকে তাৰ NGOৰ কিবাটো গুগলছৰ মাৰক সব ওলাই যাব রাহুল গান্ধী নির্বাচনের কথা চলব কংগ্রেসের কি অবস্থা রাজ্যত আমার BTCত কংগ্রেসের অবস্থা ভাল নহয় BTCত কংগ্রেসে ক্যান্ডিডেট দিবই নালাগে দরকার নাই আমার লগত যুঁজ দিব পারা UPPL হলে হয় UPPLও আজিৰ দিনত নাই অততে আমাৰ NDA ক্যান্ডিডেট 15টা সমষ্টিত কোনো দল আমাৰ লগত কণ্টেষ্ট কৰিব পাৰা ক্যান্ডিডেট আজিলৈকে মই দেখিব পোৱা নাই বা নাই মইতো 100টো হ'ব লাগে 100 তলত আহিব নালাগে NDA হিচাপে টোটেল 100টো আহিব লাগে ইয়াত তলত আহিব নালাগে